হাই বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰামধেনুলৈ। আজি মই আছোঁহি গড়কোষ পাৱাৰ ক্লাবৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এখনি ভাওনা প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। গতিকে সেই ভাওনা প্ৰদৰ্শনৰ আজি সেই ভাওনা প্ৰদৰ্শনথলীত মই আছোঁহি। গতিকে ইয়াত মই আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাব বিচাৰিম আৰু লগতে ইয়াৰ উদ্যোক্তাসকলে ভাওনাখন মানে অনুষ্ঠিত কৰিবলৈ লওঁতে কেনেকুৱা ধৰণে তেওঁলোকে কামখিনি হাতত লৈছিল সেই গোটেইখিনি কথা মই আজি আপোনালোকৰ লগত অকণমান অনুকিয়াই দিম আৰু লগতে ভাওনাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ব'লক আপোনালোকে মোৰ লগত ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে চাব। বন্ধুসকল মোৰ লগত আছে মোৰ ভাইটি, লগতে এই পাৱাৰ ক্লাবৰ যি উদ্যোগত ভাওনা প্ৰদৰ্শন হৈছে তাৰ এজন উদ্যোক্তা। গতিকে তেখেতৰ পৰা মই দুআষাৰ কথা জানিব বিচাৰিছোঁ। প্ৰথমতে আমি এই চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক আমাৰ গড়কোষ পাৱাৰ ক্লাবৰ তৰফৰ পৰা আমি সেৱা যাচিছোঁ। আমি এদিনীয়া কাৰ্যসূচীৰে গড়কোষ পাৱাৰ ক্লাবৰ উদ্যোগত অগুৰি গড়কোষ খেলপথাৰত আমি ভাওনা মহাপুৰুষীয়া যি নাট, এই নাট আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ আৰু এই চেগতে আমি ভাওনাখনৰ এই আমাৰ অনুষ্ঠানটিৰ সমূহ কাৰ্যসূচী যাতে সুচাৰুৰূপে পালন হৈ যায় তাকে আমি কামনা কৰি আপোনালোকলৈ সেৱা নিবেদিছোঁ আৰু সকলোৱে যাতে সহযোগিতা কৰক তাকে আমি কামনা কৰিছোঁ। বৈষ্ণৱ সমাজে কিদৰে পালিমে গুৰু নিয়মে সংযমে গুৰু তোমাক নুপুজিমে কিদৰে তো বন্ধুসকল মই আহি আছোঁ সি ভাওনাৰ গ্ৰীণ ৰুম, অৰ্থাৎ য'ত ভাৱৰীয়াসকলক পেইণ্ট কৰা হয়। তেওঁলোকে সাজ সজ্জা পিন্ধি আছে আৰু তেওঁলোকক মেকআপ কৰি আছে। গতিকে আপোনালোকে দেখিছে মোৰ বেছিনে মেকআপ কৰি আছে দুজনমান ভাৱৰীয়া। তেওঁলোকৰ এই বিপুল মোৰ লগৰ চিনিবই পৰা নাই, মই একেবাৰে দেখিবলৈ বেলেগ হৈ গৈছোঁ। মহেন্দ্ৰ আৰু লগতে এইফালে ভাৱৰীয়াসকলে তেওঁলোকক মেকআপ কৰি আছে, মেকআপ মেন বহি আছে। তো সামগ্ৰিক পৰিৱেশটো মই দেখাই আছোঁ আপোনালোকৰ ভিতৰত। যথেষ্ট সংখ্যক মানে ভাৱৰীয়া ইতিমধ্যে ওলাই আছে, তেওঁলোকৰ ড্ৰেছ পিন্ধাই আছে। কিছু সময়ৰ পিছতে ভাওনা আৰম্ভ হ'ব। গতিকে গ্ৰীণ ৰুমৰ পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ। এইফালে টিপু বহি আছে ওলাই মেলি। মই নিজে চিনি পোৱা নাই উত্তমক, মই অলপ কনফিউজ হৈ গৈছে মানে। ৰাৱণৰ ভাল হৈছে দেই। অঁ, ইয়াত নাটকত বোলে
ভাৱে পূজা কৰো তুষ্ট হৈবা তুমি ভকতৰ প্ৰাণ নাস্তি ভক্তি নারায়ণ যে সগুণ কথা নে আজি অযোধ্যা ৰাজকাৰেঙৰ ৰাজলক্ষ্মী অযোধ্যা ৰাজকাৰেঙৰ শয়ন কক্ষত যি অংগৰ ভূভাৱ লভিছিলোঁ মই সেই ভূভাৱ অতিকে স্পৰ্শ কৰা আজি বাৰু কিয় সেইটো অতিকে বিপদ ওচৰতে আছো মই দেখিলানে কিবা সামাজিক ব্ৰহ্মচাৰী বহুতৰ লৈ আছে Hare
আনন্দ মনে অস্থিরতে মুক্তির নিবিড় কল্পিত প্রতীক এই প্রতিদ্বন্দ্বী নারায়ণে নিজেই তোমার নারায়ণ হে দেবতা এই দূর ভুবনরা কি হল রূপ তো অহংকারে কি কম দাদা রূপার বাবাই রাবণা আসির বন্ধনে বড় বাবালে মহা পরাক্রমী ভিখারি রাম লক্ষ্মণ আর ভেজলি ফুলরে দিও তার ভিন্দারা ওদের খেদি উঠুরে যুদ্ধ করি জীবনে রাখে রাইখানা জাগে পুরো লাখা কানে মুখ করে অপমান ও কিমান অভৈজ ঠিক বলি পারার বলি ভুবনরা মুরে হাইতে বন্ধ তারাইন্দ কুমারী এই ভিখারি আনো আরো রগত নিপনিলে হিতা সৌদারী হে মামা মানিস মুরে বন্দনা করিতে ভগবান করেছে রাম লক্ষ্মণ তপস্বিত বাপমতি দুরাত্ম লক্ষ্মণ বুদ্ধি সুন্দর সকল অভিনয় কিন্তু যি আশা বুকুত বান্ধি এৰি খাই নিষ্ঠিৰতা দেখা দেখা জনহিতু লক্ষ্মণে সীতা কদিলে লক্ষ্মী দেখা দিনা
নিশ্চয় ধন্য বিভীষণ আহিব দেৱতা নিজে দিব দৰ্শন হৰমা হৰমা তেন্তে তই নিজেই পাবি ধন্য হবে তোৰ ৰাজ্য জনম নলবা স্বৰ্গতকৈ শ্ৰেষ্ঠ স্বৰ্গতকৈ শ্ৰেষ্ঠ জ্যেষ্ঠ ভাতৃবালীয়ে ভাতৃত্বৰ শিক্ষাখনিক অত্যাচাৰ কৰি আহিছে তাৰ ফলতে আজি আমি পাহাৰে পৰ্বতে অনাই বনাই ঘূৰি ফুৰিব লগা হৈছে সেই ভাতৃক কেনেদৰে বাৰু আপোন বুলি আঁকোৱালি ল'ব পাৰিম ভাতৃ হ'লে বালি মোৰ প্ৰধান শত্ৰু বালি বধ